Hey everyone, welcome to my new video. আজিৰ এইটো ভিডিঅ'ত আমি শিকিম তিল শব্দটোৰ ইংৰাজী কি বা ইয়াৰ অসমীয়া মিনিং কি। তিল মানে হ'ল মল, নিভাছ, বিউটি মাৰ্ক বা নেভি। নেভি মানে মানুহৰ গাত থকা অতি সৰু কলা সাঁচ। ই গাৰ সৌন্দৰ্য বঢ়ায়। আজি ইমানে সদায় শিকি থকা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আমি প্ৰায়ে ব্যৱহাৰ কৰি থকা এনেকুৱা কিছুমান নতুন নতুন শব্দৰ অৰ্থ শিকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে নটিফিকেশ্যন বেলটো দবাই থবা। এই ভিডিঅ'বিলাক অকল পঢ়া শুনা ছাত্ৰ ছাত্ৰীৰ বাবেহে, এনে নহয় ই আনৰো উপকাৰ নিশ্চয় কৰিব।